নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আলোচনা কৰিম বন্ধু বান্ধৱীসকল লিগজেন পাউডাৰ আৰু টেট্ৰাচাইক্লিন পাউডাৰ কেতিয়া ব্যৱহাৰ কৰা হয় আৰু কি বেমাৰত ব্যৱহাৰ কৰা হয়। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টো এনেকুৱা ধৰণৰ যে আপোনালোকে যদি কুকুৰা যিবিলাক লিগজেন পাউডাৰটো আপোনালোকে কেনেকুৱা ধৰণৰ কুকুৰাক দিয়া হয়, যিবিলাক কুকুৰা আপোনালোকে ফাৰ্মলৈ নতুনকৈ আনিব বা বৰ্ডিং কৰি থৈছে বা প্ৰথম দিনাখনৰ পৰা আপোনালোকে দিব নালাগে। আপোনালোকে দুদিনৰ পিছৰ পৰা আপোনালোকে লিগজেন পাউডাৰ ইউজ কৰিব। 3 দিন আপোনালোকে কণ্টিনিউ ইউজ কৰিব লিগজেন পাউডাৰ। তাৰপিছত আপোনালোকে সিহঁতক লিভাৰ টনিক অকণমান খাবলৈ বুলি দি দিব। সৰু সৰু কুকুৰাবিলাকক লিগজেন পাউডাৰ এই কাৰণেই দিয়া হয় যে সৰু কুকুৰাবিলাকৰ লিভাৰটো যিহেতু দুৰ্বল হৈ থাকে, সেইকাৰণে আপোনালোকৰ যিটো এণ্টিবায়'টিক লিগজেন পাউডাৰ বনাইছে এইটো সৰু পোৱালিবোৰৰ কাৰণে বনাইছে। এইটো ডাঙৰ কুকুৰাবিলাকক আপোনালোকে ইউজ কৰিলে একো সুফল নাপাব। আপোনালোকে ডাঙৰ কুকুৰাবিলাকক টেট্ৰাচাইক্লিন ইউজ কৰিলেহে আপোনালোকে ভাল ৰিজাল্ট পাব। লিগজেন পাউডাৰটো আপোনালোকে ধৰি লওক আপোনালোকে সৰু কুকুৰাবিলাকৰ কাৰণে যিবিলাক পোৱালি সেইবিলাকৰ কাৰণে আপোনালোকক এই লিগজেন পাউডাৰটো ব্যৱহাৰ কৰা হয়। লিগজেন পাউডাৰটো আপোনালোকৰ কি হয়, এই যিবিলাক আপোনালোকৰ ধৰি লওক যিবিলাক সৰু পোৱালি গাত যিবিলাক বেমাৰ থাকে সেই বেমাৰবিলাকৰ কাৰণে এইটো কি বুলি কয় দিয়া হয়। আৰু যিবিলাকৰ যদি হৈ আছে তেতিয়া দিলে মানে ভাল হৈ যাব, আৰু যিবিলাকৰ হোৱা নাই এইটো খালে মানে সিহঁতে মানে সেই বেমাৰটোলৈ নহয়গৈ, সেই বেমাৰটো নহয়গৈ, তেনেকুৱা ধৰণৰ কথা। আৰু টেট্ৰাচাইক্লিনটো হৈছে আপোনালোকৰ টেট্ৰাচাইক্লিন যেতিয়া আপোনালোকে ডাঙৰ কুকুৰাবিলাকক ইউজ কৰিব পাৰিব। ডাঙৰ যিবিলাক কুকুৰা থাকে সেইবিলাকক আপোনালোকে দিব পাৰিব ধুনীয়াকৈ সিহঁতক খাবলৈ। আৰু যিবিলাকৰ মানে অলপ ধৰি লওক CRD যদি লক্ষণ দেখিছে আপোনালোকে টেট্ৰাচাইক্লিন আপোনালোকে ইউজ কৰিব পাৰিব। যিহেতু টেট্ৰাচাইক্লিন আপোনালোকে অকল CRD বুলি নহয়, CRD কৰেজা ফ্ল' এনেকুৱা বহুত ধৰণৰ বেমাৰত এই টেট্ৰাচাইক্লিনটো ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকে যিকোনো বেমাৰৰ কাৰণে কি হয়, এণ্টিবায়'টিক হয়, এইটো এণ্টিবায়'টিকটো দিয়াৰ লগে লগে মানে কি হয়, যেতিয়া সিহঁতৰ যেতিয়া গাত তেতিয়া কি হ'ব, সিহঁতৰ এণ্টিবডিটো যেতিয়া গঠন হ'ব, সেই এণ্টিবডিটোৱে সিহঁতৰ যিকোনো ধৰণৰ বেমাৰৰ লগত সিহঁতে ফাইট কৰিব পৰা শক্তিশালী হৈ যাব। সেইটো কাৰণে সিহঁতক টেট্ৰাচাইক্লিনটো বা এণ্টিবায়'টিকটো আপোনালোকে খুৱাব লাগে। অকল টেট্ৰাচাইক্লিন বুলিয়েই নহয়, আপোনালোকৰ বিভিন্ন নামৰ আপোনালোকৰ এণ্টিবায়'টিক পাব। সেই এণ্টিবায়'টিকবিলাক যদি আপোনালোকে খুৱাই কুকুৰাক, তেতিয়াহ'লে সিহঁতে কি হ'ব, বিভিন্ন ধৰণৰ বেমাৰৰ লগত সিহঁতে যুঁজিব পৰাকৈ শক্তিশালী হৈ পৰিব। তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাক সুৰক্ষিত হৈ থাকিব। সেইকাৰণে আপোনালোকৰ কুকুৰাবিলাকক এণ্টিবায়'টিক খুওৱা হয়। আৰু এণ্টিবায়'টিক আপোনালোকে এটা এণ্টিবায়'টিকে আপোনালোকে যদি বহুত দিন ইউজ কৰে, তেতিয়াহ'লে কি হয়, সেই ভাইৰাছবিলাকে বা বেক্টেৰিয়াবিলাকে গম পাই যায় যে এই এণ্টিবায়'টিকটোৰ লগত যুঁজিব পৰাকৈ সিহঁতেও শক্তিশালী হৈ লয়। তেতিয়া কি হয়, আমি তাতকৈও দামী বা তাতকৈও হেভি এণ্টিবায়'টিক সিহঁতক দিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে কি কৰিব, একেৰাহে আপোনালোকে 3 দিন বা 5 দিনেই দিব, তাতকৈ ওপৰত আপোনালোকে এণ্টিবায়'টিক ইউজ নকৰিব একেটা। যদি কাম নকৰে তেতিয়াহ'লে আপোনালোকে বেলেগ নামৰ বা বেলেগ ধৰণৰ কোম্পানীৰ এণ্টিবায়'টিক আনি আপোনালোকে কুকুৰাবিলাকক ইউজ কৰিব লাগিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাক সুৰক্ষিত হৈ থাকিব। আৰু টেট্ৰাচাইক্লিনটো আপোনালোকৰ CRD কৰেজা এনেকুৱা আপোনালোকৰ যিকোনো এনেকুৱা বহুত ধৰণৰ বেমাৰ আহে, এনেকুৱা ধৰণৰ বেমাৰবোৰত আপোনালোকক দিয়া হয়। আৰু এই আপোনালোকে আজি গম পালে যে টেট্ৰাচাইক্লিনটো আপোনালোকে এণ্টিবায়'টিক হয়, আৰু এণ্টিবায়'টিকটো আপোনালোকে কিয় কুকুৰাবিলাকক দিব লাগে। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু আপোনালোকে যদি ভাল পালে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ সকলোকে বাই জনাইছোঁ। আৰু নতুন এটা আপোনালোকক ভাল এটা টপিকৰ ওপৰত আপোনালোকে নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাব। বাই।